Hello everyone, আমি এতিয়া আহি আছো নলবাৰী। এতিয়া বাকী সকলে ক'ব ক'ত যাম, ক'ত যাব নলবাৰী। হাই দিব আমি এতিয়া নলবাৰী গৈ আছো। নলবাৰী আমি বেছি কথা ক'ব নাজানো, গাখীৰ কল দি আপুনি জানো আৰু আমি গাঁৱলীয়া মানুহ। এতিয়া বেষ্ট আমাৰ ভাষাত এইফালে দাদা কি ক'ব আপুনি? দাদা খালি খোৱা আজি পুৰা খালে হ'ল ন? বেছ আমি আজি খাবই যাম। আমি কিন্তু এতিয়া ঘৰত একো খাই অহা নাই, তাতে খাম বুলি ভাবিছো আৰু দুপক্ষৰ মানুহ বুলি কওঁ দুফালে লেভেল দিব পাৰি। আৰু ড্ৰেছ কেইযোৰ দেখাই দিওঁ ৰে অলপ, পিছত বাৰু বেলেগকে দেখাম। কি ড্ৰেছটো দেখাই দিছো অকমান চবৰে, পিছততো ভালকে দেখাম বাৰু। মা এটা হাই কৰি দে, কেনেকুৱা লাগিছে? বুঢ়া মানুহটো খাই দিবে দি মাই পিছফালে বহিছে, তাৰমানে এটা নধৰে আৰু তাতকৈ বেষ্ট আমাৰ হাঁহি কেইটা কেনেকুৱা লাগিছে সেইটো জনাব গাইজ। এতিয়া আমি এনেকৈ ধেমেলীয়া কথাৰে গৈ থাকিলোঁ আৰু এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টি, দেখিবলৈ পাব আজিনো কি হ'ল আমাৰ দিনটোত, কেনেকুৱাকৈ গ'ল সকলোখিনি দেখিবলৈ পাব। আৰু এনেকৈ গৈ থকাৰ পিছত ভিডিঅ' কৰি বহুত বেছি ভাল লাগে, বিশেষকৈ সেউজীয়া গছ গছনি দেখিলে। আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে, ফুলখিনি নতলাকৈ থাকিব নোৱাৰিলোঁ। এনেকৈ ৰাস্তাৰ কাষত গছ গছনি থাকিলে, ফুল ফুলনি থাকিলে বহুত বেছি ভাল লাগে মনটো। কিবা এটা দুখৰ অনুভৱ আহিলেও যেন সেইখিনি নোহোৱা হৈ যায়। এনেকৈ সকলোখিনি লগ হৈ গ'লে বহুত বেছি ভাল লাগে, বহুত ধেমেলীয়া কথাৰে গৈ থাকিলোঁ। এইফালে ৰাস্তাটো চাওকচোন ইমান ধুনীয়া লাগিছে। আপোনালোকৰ ভাল লাগেনে এনেকুৱা সেউজীয়া পৰিৱেশত? মই কিন্তু সদায় কওঁ মোৰ বহুত বেছি ভাল লাগে। কিমান ধুনীয়া লাগিছে পৰিৱেশটো। আৰু মোৰ ভিডিঅ'টি চাই থকা সকলে লাইক এটা দিব একদমেই নাপাহৰিব। আপোনালোকৰ কাৰণে মই ভিডিঅ'টি আগবঢ়াই দিওঁ আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ মই যিখিনি মানে দিনটোৰ ভিতৰত হয় বা এনেকুৱা কিবা এটা পালে ভিডিঅ' কৰি দেখুৱাব পালে বহুত বেছি ভাল লাগে মনটো। আৰু এয়া হৈছে ৰাসৰ গেটখন। এতিয়া আমি হৰি মন্দিৰ এনেকৈ যাম, গতিকে আপোনালোকক হৰি মন্দিৰটো দেখাই দিম ৰাস্তাৰ পৰাই, গতিকে চাই থাকক। আৰু এইফালে কোনে কোনে এনেকৈ নলবাৰী ৰাসত গৈছিল কমেণ্টত জনাবচোন। আৰু এইফালে এইখন হৈছে ব্ৰিজ, ৰাসত যোৱাসকলে চাগে এই ব্ৰিজখনেদি খোজকাঢ়ি যাবলগীয়া হৈছিল। বহুত বেছি কষ্ট হৈছিল, কিন্তু ৰাস পূজা এইবিলাকত কষ্ট হ'লেও হোৱা যেন নালাগে, নহয়নে বাৰু? কিন্তু এনেইতো আমি খোজকাঢ়িব ইচ্ছাই নাযায়। এয়াই আৰু এইখিনিতে ডেক'ৰেশ্যন লগোৱা হৈছিল চাগে ৰাসৰ কাৰণে। আৰু এইফালে আমি পাই গ'লোঁ হৰি মন্দিৰ। ভাল লাগে মন্দিৰটো, বহুত ধুনীয়া লাগিছে চাওকচোন। আৰু ইমান ধুনীয়াকৈ আছে, সকলোখিনি ভাল লাগে। আকৌ এনেদৰে আমি আহি থাকিলোঁ আমাৰ ৰাস্তাটোৰে, আৰু আমি আহি পাই গ'লোঁ এতিয়া বিয়ালৈ। বিয়া নহয় মানে চৰি, এয়া হৈছে আমাৰ ভাষাত গাখীৰ কল পেলোৱা ৰিং চেৰিমনি। দৰা পাৰ্টিৰ মানুহ প্ৰায় আহিছিলে, সকলোখিনি বহি আছিল আৰু আমিও গৈ পাই এনেদৰে অকণমান বহি ল'লোঁ। আৰু এইফালে বাকীবিলাকে চাহ পানী খাই আছিল। আৰু এইফালে আমাৰ মাইনাজনীয়ে ইমান ধুনীয়া হাঁহি দিছে, কিবা এটা দেখা পালে চাগে তাই। বহুত বেছি ভাল লাগিছে হাঁহিটো। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। মোৰ একচুৱেলি নহয় দেই।
আৰু এইফালে আমি এনেদৰে কইনাৰ ৰুমৰ ওচৰলৈ গৈ থাকিলোঁ। আৰু এইফালে হৈছে মেকআপ আৰ্টিষ্ট প্ৰসেনজিৎ, আৰু এইফালে আমাৰ কইনাজনী কেনেকুৱা লাগিছে জনাবচোন। আৰু এইফালে আমাৰ হৈছে ভাইটিৰ ল'ৰা আৰু আমাৰ মাইনা, সিহঁতে দুয়োটাই যেন আপোনজনক লগ পাই কেনেকুৱা অনুভৱ কৰিছে চাওকচোন। সৰু ল'ৰা ছোৱালী হ'লেও সিহঁতৰ অন্তৰকেইখন বহুত কোমল হয়, মানে লগ পাই যেন সিহঁতে মানে হাতত ধৰি ইমান ধুনীয়াকৈ ফুৰিবলৈ গৈছে। আৰু এইফালে আমি এয়া খাব ল'লোঁ। আৰু এইফালে আমাৰ খুৰীমাই কিবা এটা প'জ দি দিলে, গতিকে ইয়াতে এটা মিমছ লগাই দিলোঁ, অকণমান ধেমালি কৰিলোঁ বাৰু। আকৌ অকণমান এনেকৈ ভিডিঅ' কৰি দিলে মাইনাই মোকতো উঠোৱা নাযায়ে, কিন্তু তথাপি তাইক অকণমান উঠাই দিব দিলোঁ। আৰু এইফালে এতিয়া কইনা নিবৰ সময় হ'ল, মা দেউতাক এটা সেৱা কৰি ল'লে, যিহেতু আশীৰ্বাদ হিচাপে ল'বই লাগিব। আৰু এইফালে কইনাজনীক মৰম লাগিছে নহয়নে বাৰু। আৰু এতিয়া ইয়াতে সমাজৰ আগত এটা সেৱা লৈ ল'লে সকলোৰে মানে নিজৰ জীৱনটো যেন সদায় সুমধুৰ হয়। আৰু যে সৰু ল'ৰাকেইটাই ইমান ধুনীয়াকৈ মোবাইলত ভিডিঅ' কৰি আছিল চাওকচোন, কিমান মনোযোগেৰে কৰি আছে এইবোৰ। আৰু এইফালে এতিয়া কইনাৰ কাৰণে সকলোখিনি যা যোগাৰ কৰি আছে। পাৰালৈকে দেখুৱাইছোঁ, কিমানখিনি পাৰোঁ মই ওচৰত গৈ, আৰু বহুত বেছি ভালকৈও দেখুৱাব পৰা নাই, তাৰ বাবে চৰি। ইমান মানুহ হৈছে, গতিকে দেখুৱাটো অসম্ভৱ। আৰু মানে আগৰ ফালে গৈ এনেকৈ ভিডিঅ' বনাব যিমান হ'লেও লাজো লাগে, ইমান মানুহৰ মাজত। আৰু এই ভিডিঅ'খিনি কিন্তু জুম কৰি লৈছোঁ, মই দূৰৰ পৰা কৰিছোঁ, ভাল হৈছে কিন্তু কেমেৰাটো। আৰু এই মোৰ নতুন মোবাইলটোৰে কৰিছোঁ, ভাল হৈছে। আগৰ মোবাইলটোতকৈতো বহুতখিনি ভাল হয়, ভালে লাগিছে মোবাইলটো, গতিকে অকণমানো ফাটি যোৱা নাই দেই। আৰু হালধীয়া কাপোৰ, ৰঙা ব্লাউজ পিন্ধা যে কইনাৰ পিছফালে ৰৈ আছে, তেখেতে হয় মা, আৰু এইজন হৈছে ল'ৰা। আগৰ এনেকুৱা জোৰোণ হ'লে বা গাখীৰ কল পেলোৱা হ'লে কিমান যে কন্দা কটা লাগিল হয়, কিন্তু আজিকালিৰ বিয়াবোৰ জানো তেনেকুৱা হয়? নহয়ে। এয়াই আৰু আজিকালিৰ নিয়ম, একো নাই, সকলোৱে তেনেকুৱা নহয় বাৰু। আজিকালি মানে মেকআপ যাব, কান্দা কাটা নকৰে। আমাৰ সেইখিনি সময়ত কিন্তু খুব কান্দা কাটা হৈছিল, হয়নে বাৰু? আৰু কোনে কোনে কান্দি দিছিলে এনেকৈ? মই কিন্তু খুব কান্দিছিলোঁ যেতিয়া মানে গাখীৰ কল পেলোৱা আছিল সেইদিনা। জোৰোণৰ দিনা বাৰু বেলেগেই আছিল। আৰু এইফালে মই এইখিনি মানে আগফালৰ পৰা কৰিব নোৱাৰিলোঁ দেই, পিছফালৰ পৰাই কৰি দেখাইছোঁ অকণমান। আৰু আগৰ ভিডিঅ'বোৰত আপোনালোকে মোক ইমান মৰম দিছে, বহুত বেছি ভাল লাগিছে, সকলোৱে ভিডিঅ'বোৰ চাইছে।
এইফালে আঙুঠি পিন্ধাই দিলে। এইখিনি ভিডিঅ' কৰি মই তাৰ পৰা ওলাই আহিলোঁ। আৰু এইফালে এইখিনি বাহিৰৰ পৰিৱেশটো। এয়া হৈছে প্ৰজাপতি ভৱন। এইফালে দৰা কইনাই খুব পোচ লৈ আছিল আৰু এইফালে পুৰা গীত গাই আছিল সকলো আয়তীসকলে। এইফালে মোকো অকণমান ভিডিঅ' কৰি দিলে। আৰু এয়া হৈছে মেকআপ আৰ্টিষ্ট প্ৰসেনজিৎ। অকণমান আগতে কৈছোঁ। তাৰপিছত তাৰ লগত অকণমান কথা পাতিলোঁ। সি কৈছে মেকআপ যদি লাগে তেতিয়াহ'লে মোক জনাবি, মই যাম। আৰু এইফালে দৰা কইনায়ে মানে মা দেউতা শাহু শহুৰক সেৱা কৰি লৈছে। লগতে ময়ো আশীৰ্বাদ কৰোঁ তেওঁলোকৰ জীৱন যেন যুগ্ম জীৱন সুমধুৰ হয়। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু এয়া হৈছে লাষ্ট ওলাই আহোঁতে মই এই ফটোটো তুলি লৈছোঁ। আৰু এইফালে মাইনাই অকণমান ভিডিঅ' কৰি দিছে মোক। প্ৰথমতে কিন্তু এইখিনি লোৱাই নহ'ল, দেখাই নাপালোঁ। আৰু এয়া আমি লাষ্টত আহি গ'লোঁ প্ৰণীতা ৰেষ্টুৰেণ্টত। মানে তেওঁলোকৰ ঘৰৰ পৰা আহি আমি চাহ তাহ খাই ল'লোঁ অকণমান। প্ৰণীতা ৰেষ্টুৰেণ্টখনত কোনে কোনে গৈ পাইছে জনাবচোন নলবাৰীৰ। এইখন হৈছে একদমেই মানে পপুলাৰ। খুৰীমাই মানে তাত চাহখিনি খাইহে আহিব আৰু মানে যোৱাৰ পৰা কৈ আছে। গতিকে আমি সকলোৱে খুৰীমাৰ লগত আমিও একাপ চাহ খাব পালোঁ। সেয়া আৰু লাষ্টত আমি মাইনা আৰু মই দুয়োটাই এটা ফটো লৈ ল'লোঁ এয়া প্ৰণীতা হোটেলত। আৰু এয়া হৈছে একুৰিয়াম। বাবুৱে তুলি ল'লে অকণমান ভিডিঅ' কৰি লৈছে। আৰু এইফালে আমি এনেকৈ কালাকানেদি চাহ খাই ল'লোঁ। আৰু মোৰ ভিডিঅ'টি আজিলৈ ইমানেই আছিল। বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।